মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ এডোখৰ বিশেষ জেগাত, বিশেষ মানে অলপ জংঘলত, এনেকৈ একেবাৰে হাবি জেগাত আছোঁ, চকুৰ গছৰ তলত। তাত মানে আজি এটা আমি খানা খাম, জংঘলী খানা বুলি কয়। খানাটো আমি খাম এতিয়া, এটা বনাই আছোঁ, দেখাই আছোঁ আপোনালোকক। এইবিলাক ঢেকীয়া ৰেডি কৰি লৈ আছে, ঢেকীয়া, এইফালে নিমখ, মিঠাতেল, আলু, এইফালে ভাত বনি আছে। আৰু এজনে ঢেকীয়া লৈ আহি গ'ল, ৰেডি হৈ আছে। ভাতটো বনা ধুনীয়াকৈ ন। আমাৰ কচুথুৰি দিয়া হ'ব, কচুথুৰি এইফালে এজনে বিচাৰি আছে। কচুথুৰি লগতে দিয়া হ'ব। এইফালে দুজন মানে কামত ব্যস্ত হৈ আছে, কামত এনেকৈ গাড়ী লাগি আছে। বাঁহবিলাক এতিয়া নিয়া জেওৰা দিয়া হ'ব। এতিয়া আমি মানুহবিলাক কামত ব্যস্ত হৈ আছোঁ। এনেকৈ এখন জংঘলৰ মাজত মানে আমি খেতি কৰিবলৈ লৈছোঁ। গতিকে খেতি কামৰ মাজতে এনেকৈ খানাটো আমি ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। এইফালে ভাতটো হ'ব আৰু অলপমান দেৰি আছে। এইফালে আলু কাটি আছে আইটেম আহি গ'ল। কচুথুৰি, এইফালে নেফাফু, চিনি পাইছে চাগে চবেই। আমাৰ এতিয়া কমেও 3-4টামান আইটেম বনিব। আলু আৰু ঢেকীয়া ৰেডি হৈ আছে। এইফালে কেৰাহী পাতি দিয়া হ'ল। এইফালে আমাৰ ভাতটো হৈ গ'ল। এতিয়া আমাৰ ভাতটো হৈ গৈছে, এইকেইটা ধুই লোৱা হ'ব। হৈ গ'ল বঢ়িয়াকৈ এতিয়া খাব হ'ব। এইফালে আমাৰ পিঁয়াজ কাটি আছে। মানে জংঘলৰ খানাটো এনেকৈ হ'ব আৰু। এতিয়া আমি বনাম নেফাফু আগ, ঢেকীয়া, আলু আৰু এইফালে কচুথুৰি। এনেকৈ টকৌপাতত ধুনীয়াকৈ থৈ লোৱা আছে। আমাৰ এইজন কাৰিকৰ এইবিলাক বনাব ধুনীয়াকৈ। ভাত খাম। নেফাফু আগ কটা হৈ গ'ল। এইবিলাক এজনে খৰি আনি ৰেডি কৰি আছে। এনেকুৱা ধুনীয়াকৈ জ্বলোৱাই লোৱা। এইফালে আমাৰ আলু কাটি লওক। আলুৰ পিছত কচুথুৰিটো এনেকৈ দি দিলে মানে হৈ যাব। খৰিবোৰ এনেকৈ কাটি ল'ব লাগিব। এতিয়া খৰিবোৰ সৰু সৰুকৈ কাটি ল'লে যি কৰা ধুনীয়াকৈ জ্বলিব, হয় নাই? জুই জ্বলি গৈছে। দিয়া হৈ গ'ল। এতিয়া পিঁয়াজ দিয়া হ'ব। পিঁয়াজটো দি দিয়া হৈ গৈছে অলৰেডি। চব্জিখিনি এইখিনি বনোৱা হ'ব। মাখি ক'ব পাৰিম ইয়াত মাখি এতিয়া দি দিয়া হ'ল কেৰাহীত। চব্জিখিনি কেৰাহীত দি দিয়া হৈছে ধুনীয়াকৈ ধুই পিনে। আপোনালোকে যদি কেতিয়াবা জংঘলী খানা পোৱা নাই যদি মোক কণ্টেক্ট কৰিব, মই এনেকৈ আমি ধুনীয়াকৈ বনাই খুৱাই দিম। এতিয়া কচুথুৰিকেইডাল দিয়া হ'ব। ধুনীয়াকৈ দি দিয়া হ'ব। কচুথুৰি দি দিয়া হ'ল। অলপ দেৰি পিছত হৈ যাব এইখিনি। খানাটো আমাৰ বনি লৈ হৈ গ'ল। এতিয়া এনেকৈ বইল ভাত এনেকৈ কলপাতত উলিয়াই লোৱা হৈছে। খাব ইয়াত জলকীয়া আহি গ'ল।
আৰু জলকীয়া ফোন কৰিছা হাই মোৰ বোলে ফোন কৰকচোন ভাত খাবলৈ গ'ল নে কিনে বোলো আহিব আহিব এতিয়া কি আহিব এতিয়া হালধি নাই নেকি তেতিয়াহ'লে খানাটো আক্ৰমণ কৰিব লাগে ন এইখন খালী এখনতে দিয়া আছিলে কোনখন লগত বহিবলৈ ভাবি আছে না মোলৈ অকণমান থবি দেই তেতিয়াহ'লে মই খানাটো খাই লওঁ মই আজি এইটোতে খাব লাগিব কাঁহী নাই দীপা জোল নপৰিলে এইটোতে দি পালোঁ মই দীপা লাহে লাহে সেই পাতিলে লৈ যা চক পাতিলে চেচ এইটো জেগাত মই বহিম ডাইনিং ক'ত ডাইনিং খেলা কালি মোকে এটা লৈ নানো অ' শান্তি হ'ল এইটো খালে একো নহয় ন একো নহয় চচটোত খাই জলকীয়া দে ইমান সোপা দি দিলি জলকীয়া বেছি ভাত থৈ ল বহি লওক কিবা হ'লে চব্জিটো কিন্তু বৰ বেলেগ লাগিছে দেই খাই কিবা একো টেষ্ট কিহৰ নিচিনা টেষ্ট লাগিছে বাৰু বঢ়িয়া হে লাগিলোঁ খা উপায় নাই পিছল পিছল লাগিছে চব্জিখিনি কচু থৈ দিয়া আছে ৰাস্তাত আহোঁতে ক'ৰবাত জয়ন্ত দোকানে এফালে হাত কালাক কুকুৰবোৰ এইখিনি পৰি আছিলে সেইখিনিকে ভাত খোৱা টাইমত কুকুৰবোৰ মাছত দি কেনেকুৱা লাগিব বাৰু মই যি ক'লে নোৱাৰা খাবলৈ তোৰ ভাত কম হ'ল লাগে নি ভাত মাৰা দি দে বঙালীখিনি লৈ ল নষ্ট নকৰিবি তই লোকে চিঙা বুলি ধুমধাম এসোপা এসোপা দলিয়াই দিছ নিজে এটা তাত নাই জানো মই শাকত দিলোঁ এইখিনি আনি মই ঘৰতে খাব পাৰোঁ ভাত কি ভাবিব কালা যিমান জ্বলা এনেকৈ খোৱা মজাটোৱে বেলেগ হোৱা নাই ঠাণ্ডা বাহিৰত হয় নাই দাদু ভাতখিনি যে সোৱাদ নাই বাৰু সোৱাদ নাই বাৰু জ্বৰ উঠি আছে
পচা কাঠ খাইছে তো ভাল লাগে যদি দিন লিখিলে হ'ব এনেও থাকিব পানী এতিয়া পানী নাই যে সেইখিনি ধুই যায় এইখিনি হাত ধুৱাই গাটোতে খোৱা পানী খোৱা পানী এদাই হ'ল কালা এদাই হ'ল পেলাবি খাবলৈ এইটো জলকীয়া ন খালি আৰু ন ইমানে আছিলে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব থেংক ইউ